lamtre ke jai je phan ahowang ile to president sar phan si hang pon lo yes BJP along ke to non tribal tu non tribal khai tu non job si BJP aphan wat pi bomlang protang tanale tum si ki peke che aphan long le pota ki pi boka che tono nang thai lo dona tum laten APHLC pen paragraph 2 sub paragraph 7 na tengtaan wotale saki mi salam le tiga bangkai ni tumake che সমগ্র অসমত এই জাগ্ৰত প্ৰচেষ্টা আমি লৈ যাব লাগিব ঠিক একেধৰণে আমাৰ ৰাভা আসাম এলেকাটো অসমৰ বিজেপি চৰকাৰে তাৰ স্যাটেলাইট টাউনশ্বিপৰ জৰিয়তে তাত আমাৰ যে ট্ৰাইবেল দলবোৰক ভংগ কৰাৰ যে ষড়যন্ত্ৰ কৰিছে কাৰ্বি আংলঙত যে হাজাৰ হাজাৰ বিঘা মাটি হস্তগত কৰি বুনিয়াদ হস্তগত কৰিব বিচাৰিছে এই সকলোবোৰ ষড়যন্ত্ৰ উফৰাবলৈ হলে আজি আপোনালোকৰ এই ৰিলিৰ জৰিয়তে আমি এই বিজেপি চৰকাৰ তথা RSSক আমি এইটো প্ৰতিমান কৰিব লাগে যে আপোনালোকৰ যি ষড়যন্ত্ৰ আছো যে 1951ত আমাৰ কাৰ্বি আংলঙৰ পপুলেশ্যন আছিল আৰু আমাৰ অধিকাৰ বিলাক নাইকিয়া হৈ থাকিব যেনেকা হাতী এটা নিজৰ অধিকাৰ নিজৰ বলৰ কথা নাজানি সৰু মানুহ এটাৰ আকাৰ ইংগিতত ইফাল ইফাল হৈ পৰে তেনেকা আমি হম আমাৰ কিছুমান অধিকাৰ আছে এই অধিকাৰ বিলাক আমি সচেতন হবৰ কাৰণে হল আৰু ইয়াৰ পৰাই আমি এটা যাত্ৰা আৰম্ভ কৰিম আমাৰ জাতি আৰু মাটি তোৰ কাৰণে আমি সকলোৱে আমি 6 শিডিউল ষ্ট্ৰং হোৱাটো বিচাৰিছো আমি ইয়াতে স্কুল বিচাৰিছো আমি ইয়াতে হস্পিটেল বিচাৰিছো কিন্তু তুলিৰাম ৰঙাকে কি বিচাৰিছে তেখেতৰ 200 কোটি টকীয়া ঘৰ বিচাৰিছে গতিকে এই অন্যায়ৰ বিৰুদ্ধে আমি কিন্তু যুদ্ধ কৰিব লাগিব যদি আজি কাৰ্বি মানুহ হওক তেওঁলোকে কি কৰে যে নিৰ্বাচনৰ সময়ত কেৱল তেওঁলোকে ভাবে যে বিজেপি RSS ভাবে যে নিৰ্বাচনৰ সময়ত কাৰ্বি মানুহক এক বটল মদ আৰু অলপ গাহৰি মাংস দিলে তেওঁলোকে চলি যাব বুলি ভাবে কিন্তু আজি এই যি সমাবেশত আহি মানুহে দেখাই দিলে যে ৰ'দ বৰষুণ নেওচি 1 টকাও সব পকেটৰ পৰা পইচা খৰচ কৰি কেৱল অধিকাৰৰ দাবীত যে ইয়াত মানুহ আহিছে এইটোৱে কিন্তু তুলিৰাম ৰঙাক আজি ভয় খুৱাই দিব আৰু এই স্পেড আমি গাঁৱে ভূঞে সকলো জায়গাত আমি লৈ যাব লাগিব যে আমি আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত কিন্তু আমি ক্ষান্ত হৈ নাথাকো আৰু তুলিৰাম ৰঙাক এটা কথা বুজাই দিব লাগিব যে তোমাক 200 কোটি টকীয়া ঘৰ বনাবৰ কাৰণে আমি ইয়াত CM পতা নাই আমি কাৰ্বি আংলঙৰ উন্নয়নৰ কাৰণে তোমাক CM পাতিছো এইখিনিয়ে মই কলো আদানী আম্বানীয়ে গোটেই কাৰ্বি আংলং ডিমা হাছাও অহা 10 বছৰত শেষ কৰি দিব যদি আমি মাত নামাতো আজি সমগ্ৰ অসমত তেওঁলোকে মাটিৰ কাৰণে মাটি ৰাভা আসামৰ পৰা বড়োৰ পৰা কাৰ্বিৰ পৰা ডিমাছাৰ পৰা সকলোৰ পৰা মাটি কাঢ়িবলৈ চেষ্টা কৰিছে কিন্তু আজি ইয়াত APHLC যি ষ্ট্ৰং ফাইট কৰিছে তাৰ সন্মুখত কিন্তু আদানী আম্বানীয়ে পৰাজয় বৰণ কৰিছে আৰু ভৱিষ্যতে পৰাজয় বৰণ কৰিব লাগিব এইখিনি মই কলো ধন্যবাদ ইনকলাব জিন্দাবাদ কাৰ্ডং নমস্কাৰ খুবটান ধন্যবাদ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জন ইংতি কাঠাৰ ডাঙৰীয়া আপোনালোকৰ সকলোৰে মৰমৰ আৰু আদৰৰ শ্ৰদ্ধাৰ সংগ্ৰামী নেতা এই অঞ্চলৰ খিলঞ্জীয়া জনগণৰ অধিকাৰ বিচাৰি বহু দীঘলীয়া সময় সংগ্ৰাম কৰি আহিছে আমাৰ মাজত গোবিন্দ ৰাভা ডাঙৰীয়া আছে সুব্ৰত তালুকদাৰ ডাঙৰীয়া আছে আমাৰ আদিবাসী নেতা শ্ৰদ্ধাৰ মাইকেল কাছব আছে উপস্থিত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সকলো জনজাতীয় ৰাইজ কাৰ্বি ৰাইজ ডিমাছা ৰাইজ আদিবাসী লগা সকলো ৰাইজ আহি আমাৰ খিলঞ্জীয়া জনগণ সংগ্ৰামী জনগণ আহি উপস্থিত হৈছে জ্যেষ্ঠ ব্যক্তি আহিছে আই মাতৃ আহিছে যুৱ বন্ধু আহিছে বিভিন্ন সংগ্ৰামী দল সংগঠন আহিছে সকলোকে মই শ্ৰদ্ধা জনাইছো আৰু সকলোকে মই সংগ্ৰামী অভিনন্দন জনাইছো আৰু আজি এই মেগা ৰেলীৰ পৰা এটাই কথা ক'ব খুজিছো অহা 26ৰ বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ মাটিৰ পৰা আমি তুলিৰাম ৰঙাঙৰ যিটো ভয়াৱহ আসন ইয়াক উৎখাত কৰিম আৰু ইয়াক আমি সকলোৱে মিলি তুলিৰাম ৰঙাঙৰ দুৰ্নীতি
স্বজন তোষণ আৰু আমাৰ মাটি কাৰ্বি ভূমিৰ মাটি আম্বানী আদানী ৰামদেৱ আৰু গডৰেজক দিবৰ বিচৰা যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ পৰাই আমি অধিকাৰৰ কাৰণে আমাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে জন ইংটি কাঠাৰক আমি আগবঢ়াই দিম বিধানসভাৰ মজিয়ালৈ। গতিকে ৰাইজ, আপোনালোকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব 20,000 বিঘা বোকাজানৰ ওচৰত, হয়নে নহয়? 12,000 বিঘা আম্বানীক ইতিমধ্যে দিলে, কম্প্ৰেছ বায়'গেছৰ নামত দিলে, ইতিমধ্যে চুক্তি হৈ গ'ল। আৰু 12,000 মাটি দিয়াৰ ধান্দা আছে ৰামদেৱ আৰু গডৰেজক। দিব নেকি? সকলো সম্পদ লুণ্ঠন কৰি শেষ কৰিলে, কইনা নিলে, তেল নিলে, আমাৰ গছ লৈ গ'ল, এতিয়া বাকী আছে মাটি আৰু পানী। গতিকে মাটি আৰু পানী লৈ যোৱাৰ যিটো ষড়যন্ত্ৰ, মাটি পানী আম্বানী আদানীক দি তুলিৰাম ৰংহাঙে 200 কোটি টকাৰ ঘৰ বনোৱাৰ যিটো সিদ্ধান্ত, যি লক্ষ্য, এইটো কাৰ্বি আংলঙৰ ৰাইজে কেতিয়াও মানি লোৱা নাই, মানি লোৱা। গতিকে ৰাইজ, মই দীঘলীয়া কথা নকওঁ, আমি এটা কথা স্পষ্টকে কৈছো, 6ষ্ঠ অনুসূচীৰ যি অধিকাৰ, সেই অধিকাৰ দিম বুলি বিজেপিয়ে কৈছিলে নহয়? বিজেপিয়ে কৈছিলে যে পূৰ্ণাংগ 6ষ্ঠ অনুসূচীত যি অধিকাৰ পাব লাগে সেই অধিকাৰ দিম। কিন্তু যেনেকে বিহাৰত ভোট চুৰ কৰিছে, কাৰ্বি আংলঙতো ৰাইজৰ অধিকাৰ বিজেপিয়ে চুৰ কৰিছে, সেই অধিকাৰ আমি পাব লাগিব। এয়া আমাৰ সাংবিধানিকভাৱে দিয়া অধিকাৰ, জন্মস্বত্ব অধিকাৰ। গতিকে ৰাইজ, মই দীঘলীয়া কথা নকওঁ, এটা কথা কৈছো, আমাৰ জনজাতীয় যিসকল ব্যক্তি আছে, তেওঁলোকৰ অধিকাৰ কাঢ়িবৰ কাৰণে বিজেপিয়ে কাম কৰি আছে, তাক বাধা দিব লাগিব। বিজেপি জনজাতিসকলৰ শত্ৰু, এই কথা আপোনালোকে বুজি পাব লাগিব। বিজেপি খিলঞ্জীয়া ৰাইজৰ শত্ৰু, সেইকাৰণে 55,000 বিঘা উচ্ছেদ কৰিব খোজা মাটিৰ 49,000 বিঘা মাটি জনজাতীয় ৰাইজৰ মাটি, 49,000 বিঘা ট্ৰাইবেল এৰিয়াৰ মাটি, এই কথা আপোনালোকে বুজি পাব লাগিব। গতিকে বিজেপি ট্ৰাইবেলসকলৰ শত্ৰু, জনজাতীয় ৰাইজৰ শত্ৰু। গতিকে বিজেপিক উৎখাত কৰিব লাগিব। আৰু বিজেপিক উৎখাত কৰাৰ এই সংগ্ৰামত অকল কাৰ্বি ডিমাছাসকলেই নহয়, ইয়াত থকা সকলো খিলঞ্জীয়া ৰাইজে সমৰ্থন দিব লাগিব, সকলো ওলাই আহিব লাগিব। আৰু সেই আহ্বান দিবলৈকে মই ইয়ালৈ, সেই আহ্বান জনাবলৈকে মই আপোনালোকৰ ওচৰলৈ আহিছো। মই জন ইংকি কাঠাৰ ডাঙৰীয়াৰ কাষত থিয় হৈ আপোনালোকক মই আশ্বস্ত কৰিব পাৰো, এচুৰেঞ্চ দিব পাৰো, যেতিয়াই কাঠাৰ ডাঙৰীয়া বিধানসভাৰ মজিয়ালৈ যাব, আপোনালোকৰ খিলঞ্জীয়া মানুহৰ, ইয়াৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে, তেওঁলোকে তেওঁলোকৰ অধিকাৰক লৈ চিন্তা কৰিব নালাগে। সকলোকে তেওঁ মৰম কৰিব। সকলো খিলঞ্জীয়া, কাৰ্বি ডিমাছাৰ উপৰিও আন খিলঞ্জীয়া ৰাইজৰ যিবোৰ সমস্যা আছে, ভূমিৰ অধিকাৰকে ধৰি যিবোৰ বিষয়ক লৈ ৰাইজে বহুদিনৰ পৰা শংকা ব্যক্ত কৰি আহিছে, সেইসমূহ ন্যায় আমাৰ জন ইংটি কাঠাৰ ডাঙৰীয়াই দিব। গতিকে আমাৰ आदरणीय मानी होंगे पेके परफॉर्मेंस रखेंगे नॉन ट्रेवल तुम्हारे नंगे पटात पिलुंगी परफॉर्मेंस
PHLC song pen pili dak army jeng mate dak mas ise procession ke deng nang ko athe ke lahelo Karbiang Long Termos Council kachari pontulira maghang ke hai Karbiang Long arat chong thoi ke lahelo alang litum Guwahati High Court long kache chakdun 62 long paragraph 2 sa paragraph 7 joy ke lam pen pulu lotang te votar list Karbiang Long Termos Council votar list ko puson ti kaselam jima puraso aron pinchong po ku suri hini raket hoksen kan chakdun lo sita piniar ni anta ningkan troksinar ke dam edlo ta piniar ni anta aron bangke theklong ledalo alang li CM ki khilok ningkan cricket thomno sita aron ke pinchong che pinlo la so ka pinchong ja ja kong du ko phitsita sin non daga bangke Karbiang Long Autonomous Council votar list along ke kechi ke biamen ke do I het ki bui het athe ke lahelo CM tuliram rong hang aron selam thedet ha hedet lahelo la pen adun tu bangke autonomous state mate hemprega putha ke Karbiang Long arat do anta RI hurlo anani pen ke BJP tumta kroibon pusi ongdung tumbe kroilo sita kali derlo kupilo nang man tu bangke elong sa ambulance patas na nona bangke BJP etum autonomous state bangke kroi kre hijim pik po ang thek bangke rara theng no chipek lang dak to sono chipek lang ke Dr. Numol Momin BJP MLA ta ningje adlo autonomous state ke hanglo pulotang de la ke loss mate iphira chiroilo la solam jong si BJP etum kroi kre pusonte Numol Momin tan BJP ben heklot no la phan action en no en eke hek he pulotang te alam the bangke lahelo lake BJP atum hemprek amapsi kroikre BJP tu hemprek kroikre po ang theke lahelo lapen Himonto Biswa Sharma Karbiang Long ke bang hutame ningje lo Karbiang Long arara phan ke ki PG aphan ke thang ta avelo ik thailo kupima ari denge to an ki thailo thang ta velo lapen Karbiang Long phan ke non ke autonomous state ke lo super state PLO ke pusipo konara super state lo non lapuan alampar ili tompananga thaga pot BJP lapuan hembrek ke jem pot pini labang store acha type and say go back pusi numol momi ben BJP ban pini hanglo lapen adun tu bangke tuliram rong hang ke hai alang lime thang thur flut ben Karbiang Long arlo ke do akeche ke biaso tumphan longle miadi pata si PG lis kali miadi pata mate pata akang them si PG ko alang li ningje dedlo Karbiang Long rar phan pherere pin pen kherare pin pen chikilik le pin pen sinon ke rar atheng no ta na ningje ded pulo de la son an kan ningje hai ke iltum rat ke lang prong nang poma che song se ded nang poma long li putong ke hang nang poma rar atum le la solam nang hoi igno la solam ke tum ningjang je vek nei ining pung vek nei la son ningjang je ning ki pung alam ke labang sore li long pen si rara tum ke chepek lang lo la pen dak nang kili dun dela tum an sitabe methang adim pen Numol Momin Himonto Biswa Sharma Dilip Soikia la pen iltuma CM tu ram ha ke hai akumlin mate la so ame phike tum kai bom nang ilake athe pini ke rat a hutur si alang tum che man der la hello pini athe pila ba so ka che song